Hello friends, welcome to my another vlog. Azir vlog to kor para arambho koro takehe bhabi aso. Baru jiki নহক vlog to arambho korilo. Asha koro apnaloke সকলোৱে ভালে আছে আৰু ময়ো ঠিক ঠাকে আছো। হিহে আজি আমি ফুৰিবলৈ আহিলো ওয়েস্ট বেংগলৰ কোচবিহাৰলৈ। রোজার খাদু কথা বা গল্প কাহিনী আগতে এইবোৰ শুনাৰ পিছত রোজার ঘৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব বুলি জাস্ট ইমেজিন হে কৰিছিল কিন্তু ৰিয়েলত ইমান যে ধুনিয়া ইয়ালৈ আহিয়ে গম পালো সঁচা তো ফ্ৰেন্ডস প্ৰথমতে আমি ঘৰৰ পৰা খুব পুৱাতে ওলালো মানে শুই উঠিলো 4টাত আৰু ঘৰৰ পৰা ওলালো 6টা বজাত যেহেতু বহু দূৰ বাট কমসে কম 5-6 ঘণ্টা লাগে গোৱালপাৰাৰ পৰা কোচবিহাৰ পাওতে তাৰ কাৰণে আমি যিমান পাৰো সোনকালে ওলালো টোটাল মানুহ আমি 7 জন হয় সব ঘৰৰে মানুহ হয় আৰু আজি আমি গৈ আছো হিষ্টৰিকেল প্লেস চাবলৈ কোচবিহাৰ ৰাজবাৰী চাবলৈ গৈ আছো আগতে মই যেতিয়া সৰু আছিলো 2012 চন মানত তেতিয়া মাহতৰ লগত এবাৰ গৈছিল তো এয়া বহু দূৰ বাট অতিক্ৰম কৰাৰ পিছত আহি কোচবিহাৰত খমালহি আৰু অলপমান গলে আমি ৰাজবাৰীখন পামেই আৰু আৰু এয়া ফাইনালি আমি ৰাজবাৰীৰ মেইন গেটখন পাই গলো আমাৰ মানুহ কেজন গাড়ীৰ পৰা নামিব ধৰিলে আজি বতৰটো যে বহুত ধুনিয়া এয়া চাওকচোন না ৰদ না বৰষুণ কি মজা বতৰ এনেকুৱা বতৰ হলে ফুৰি খুবেই ভাল লাগে এয়া আমি ভিতৰলৈ খমালো আৰু মেইন গেটেৰে খমাব নিদিলে মানে হিটো বন্ধ কৰি থৈছে কিয়বা নাজানো তো আমাক বেলেগ এটা গেটেৰে খমাব দিলে আৰু টিকেট লৈ এতিয়া আমি ভিতৰলৈ খমাব ললো এয়া চাওকচোন ভিতৰৰ পৰিবেশখিনি কিমান যে ধুনিয়াকে সজাই ৰাখিছে নহয় তো গাইস যেহেতু আমি ইমান দূৰৰ পৰা আহিছো ইয়ালৈ হিয়ে মেমৰি হিচাপে ৰাখিবলৈ ফটোটো উঠিবই লাগিব কাৰণ ইয়াৰ পৰা ৰাজবাৰীখন চাওক ইমান ধুনিয়া দেখিছে তো ৰাজবাৰীৰ লগত আমিও কেইকপিমান ফটো উঠিলো তো অৱশেষত আমি আহিয়ে পালো অতীতবৰ যে ইমান ধুনিয়া আছিলে সঁচাকৈ আমি এতিয়া কেৱল মাত্ৰ কল্পনাহে কৰিব পাৰো এদিন সঁচা মানুহবোৰ আছিল ৰজা ৰাণী ৰাজকুমাৰ তেওঁলোকৰ ৰাজকুমাৰী তেওঁলোকৰ মন্ত্ৰী তেওঁলোকৰ সেনাপতি কিন্তু এতিয়া গোটেইবোৰ যেন ইতিহাসখন অধ্যয়ন কৰিব গলেহে আমি তেওঁলোকৰ কথাবোৰ জানিব পাৰো ইংৰাজসকলৰ লগত কেনেকৈ যুঁজিছিল কেনেকৈ দেশ চলাইছিল সেই টাইমত নীতি নিয়মবোৰ কেনেকুৱা আছিল আদিবৰ আৰু গাইস জানিব পৰা মতে কোচ ৰাজবংশৰ প্ৰথম ৰজাজন আছিল মহাৰাজা বিশ্বসিংহা 1510 ৰ পৰা 1530 লৈকে চলাইছিল তেওঁ আৰু তেওঁৰে সন্তান আছিল নৰনাৰায়ণ আৰু শুক্লদাস যাক আমি বীৰ শিলাৰাই বুলি জানো তেওঁলোকৰ বহুত পিছত মানে বহুকেইটা ৰজাৰ শাসনকালৰ পিছত ৰুলিং পিৰিয়ড 1863 AD নিপেন্দ্ৰ নাৰায়ণ নামৰ ৰজাৰ শাসনকালত 1887ত এই ৰাজবাৰীখন বনাই খজাই তুলাইছিল আৰু 1911 AD লৈকে তেওঁৰ শাসনকাল চলিছিল আৰু তাৰ পিছত ৰাজা ৰাজেন্দ্ৰ নাৰায়ণ ৰজা জিতেন্দ্ৰ নাৰায়ণ আৰু শেষৰ ৰজাজন আছিল যোগদীপেন্দ্ৰ নাৰায়ণ ফ্ৰেন্ডস এয়াই ওয়েস্ট বেংগলৰ অতি আকৰ্ষণীয় ৰাজবাৰী মানে ৰজাৰ মেহেল ধুনিয়া নহয়নে সেই টাইমৰ আৰ্কিটেকচাৰ লেভেলটো কেনেকুৱা আছিল চাওক মানে ভিতৰখন যিখিনি দেখিছো সকলোবোৰ ইমান সিস্টেমেটিকভাৱে বনাইছিলে ভিতৰখন আপোনালোকৰ লগত শেয়াৰ নকৰিলো কাৰণ ভিতৰত মোবাইল বা কেমেৰা ব্যৱহাৰ কৰাৰ কোনো অনুমতি নিদিয়ে তো যিখিনি পাৰো মই গোটেইখিনি আপোনালোকক যিখিনি আগৰ ভাগ সেইখিনি দেখাইছো আৰু ইমান ধুনিয়া পৰিবেশ এয়া চাওকচোন লগত ওচৰত পুখুৰী আছে আৰু তাৰ পৰা ইমান ধুনিয়া দেখি ৰাজমহলখন ৰাজবাৰীখন চোৱা হোৱাৰ পিছত ৰাজবাৰীৰ গেটৰ সন্মুখতে থকা দোকান এখনত মধুৰিআমৰ ভৰ্তা খাব আহিলে সকলোৱে সঁচাকৈ বহুত টেষ্টি আছিলে ইমান টেষ্টিকে বনাইছে নহয় নিমখ জলকীয়া কলা নিমখ আচাৰ দি বনাইছিলে খাবলৈ যে বহুত টেষ্টি হৈছে আমি সকলোৱে খালো বহুত টেষ্টি মধুৰিআমৰ ভৰ্তা খাই দাই আমি ভাত খাব কাৰণে ৰেষ্টুৰেণ্ট এখনত আহিলো এয়া ভাতো আহি পালে যেহেতু এতিয়া খানমা চলি আছে গতিকে মই পুৰা কমপ্লিটলি ভেজিটেৰিয়ান বনি গৈছো তো মই অকল পনীৰৰ সৈতে ভাত খালো এয়া খাব আৰম্ভ কৰিছো সকলোৱে খাব আৰম্ভ কৰিছে গতিকে ফ্ৰেন্ডস আজিৰ ভিডিঅ'টি আছিল এখিনিয়ে
ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্টত জনাই দিব কেনেকুৱা লাগিছে বাকি আজিলৈ এৰিছো সোৱাৰ মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আৰু আমি ৰাজবাৰী চোৱাৰ পিছত আমি মধুপুৰলৈ গৈছো আৰু হিটো ভিডিঅ' এক্সট্ৰাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সকলোৱে ভালে ভালে থাকক টেক কেয়াৰ বাই বাই আকৌ লগ পাম